নমস্কাৰ। আজি মই বনোৱা ধৰণে আপোনালোকলৈ এটি চিলি চিকেনৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মই ইয়াত মাংস 1 কেজি লৈছোঁ, লগত 6টা চিমলা মিৰ্চ, 6টা পিঁয়াজ আৰু 2টা আলু লৈছোঁ। এতিয়া মই ইয়াত 1 চামুচকৈ গৰম মছলা, চিকেন মছলা, জিৰা গুড়ি, জালুকৰ গুড়ি, ধনিয়া গুড়ি আৰু 2 চামুচ ৰেড চিলি পাউডাৰৰ লগতে নিমখ, হালধি আৰু সৰিয়হ তেল দি মাংসখিনি ভালদৰে সানি লৈছোঁ। তাৰ পাছত মাংসখিনি 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিছোঁ। তাৰ পাছত কেৰাহী এখনত অকণমান তেল দি মাংসখিনি 25 মিনিটৰ কাৰণে ঢাকনি লগাই ভালদৰে ভাজি আছোঁ। এনেকৈ ভাজি যেতিয়া মাংসখিনিৰ পৰা পানীটো শুকাই যাব, তেতিয়া আমাৰ চিলি চিকেন ৰেডি হৈ যাব।